মোবাইলে খেলাবলৈ অকণমান পাৰ্কলৈ লৈ আহিলোঁ। আমি আহি পাইছোঁহি আঞ্চলিক বিজ্ঞান কেন্দ্ৰ অসমীয়াত। চাওঁচোন বলক ইয়াৰ ভিতৰত কি কি আছে আপোনালোকৰ আগতো দেখাওঁ। আৰু এই গৰমত কেনেকৈ সোমাই দিব। এয়া মোবাইলে খেলাবলৈ অকণমান পাৰ্কলৈ লৈ আহিলোঁ। এয়া খেলি আছে ছায়েন্স মিউজিয়াম। এয়া গুৱাহাটীতে আছোঁ আমি। এয়া মাইনে খেলিছে, বিৰাট ভাল পাইছে, এনজয় কৰিছে। নকৰিবা ভয় কৰিছে নেকি। এবাৰ এখন খেলিব। এখন কি কয় নিজে ঘূৰিব। অঁ নেজানে অঁ নামি নিদিবা কিন্তু দেই, নঘূৰে খেলা। অঁ মই এনে খেলিবৰ কাৰণে জোলনাত দিছোঁ। এয়া খেলিছে মইনে। চব বিৰাট ভাল পাইছে। পৰিৱেশটো চাওক। কিটো ওলাই দিব পাৰি। আমি এতিয়া 3D চিনেমা চাব গৈ আছোঁ। 3D চিনেমা হলত যেহেতুকৈ মোবাইল এলাউ নাছিল, সেইকাৰণে আপোনালোকৰ আগত দেখুওৱা নহ'ল। চিনেমাখন চালোঁ, বিৰাট ভাল লাগিলে, নতুন এটা অভিজ্ঞতা হ'ল। আপোনালোকেও ইচ্ছা কৰিলে চাবহি পাৰে। ইয়ালৈ মিউজিয়ামলৈ আহিলে নিশ্চয় এবাৰ চিনেমাখন চাব বুলি আশা ৰাখিলোঁ। আৰু আজি এয়াই আছিল ভিডিঅ'টো। আমি
ছায়েন্স মিউজিয়াম দেখাই মেলি ঘৰমুৱা হ'লোঁ। এয়া ঘৰলৈ আহি আছোঁ। এয়াই আপোনালোকলৈ আছিল আজি ভিডিঅ'টো। ভাল পালে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।